অন্যটি ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মুলাং। যোৱা ভিডিঅ'টিত মই কৈছিলোঁ যিহেতু মুলাং খামটি বিহাৰত মেলা হৈছে তেহেঁতৰ নতুন বৰ্ষৰ শুভেচ্ছাৰ কাৰণে। তো আমি ওলাইছোঁ লগৰ কেইজনীৰ লগত আৰু এইজনী মোৰ ক্লাছমেট হয়, লগ পালোঁ। হাই গড, তাইৰ বেটি। তাৰপিছত আমি ওলাইছোঁ, আমি গৈ থাকোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া পোনপ্ৰথমে গৈ কিনে আমি তেলটো ভৰাই লওঁ। আহি লগৰজনী ঘৰ পালোহি। তেল ডিপুৰ পৰা আহি কিনে মানে তাইও যাব সিহঁতৰ ঘৰ, দেখিছেনে? তাই ডিপুৰ আছে, মাতি আছে, অহাই নাই। আৰু তাইৰ কাৰণেও স্কুটি উলিয়াই থৈছে, তাইও 50 টকাৰ তেল লৈ আহিছোঁ। তাইও ভৰাব, এইখিনি দি দিবি। আৰু আমাৰ এই জুৰি মেডাম এই মা দেউতা ওলাইছে যাবলৈ পপি ভাগৰ। পপি হাই, পপি পপি হাই, হাই দেখা তো এটলিষ্ট। এতিয়াৰ পৰা যাত্ৰা আৰম্ভ আৰু এইজনী আকৌ চলাবলৈ দিছোঁ। আজি যদি তাই ঠেকেচনি খুৱাই একবাৰ ঘৰত ঠেকেচিব এখন ছেকেণ্ড গেট, প্ৰথম গেটখন আপোনালোকক দেখুৱাবলৈ থাকি গ'ল। এইফালে পপি আহি আছে মাকৰ লগত, মাক বাপেক। তাৰপিছত স্কুটি লৈ আহিছোঁ আৰু এইখন আৰু আমি এইদৰে আহি পাই গ'লোহি মেলালৈ। দোকান বহাৰবিলাক বহিছে। কপিয়ে মানে লগত থকাকেইটা এতিয়া কৰিব দিছে, দেখা নাই নকৰি নকয়। আৰু আমি পাই গ'লোহি। এতিয়া স্কুটিকেইখন পাৰ্ক কৰিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ মঞ্চটো সজাইছে। স্কুটিখন প্ৰথমে পাৰ্ক কৰি লৈছোঁ, তাৰপিছত এতিয়া যাম ধুনীয়াকৈ ন। আমি পাই গ'লোহি। আজি ইয়াত নীল আকাশ আহিব বুলি শুনিছোঁ। আৰু পইপি দেখিছেনে ইমান ধুনীয়াকৈ মণ্ডপটো সজাইছে। যোৱাকালি বহুত ফাংচন হ'ল বুলি কৈছে, মানে যেনেদৰে ফেশ্বন শ্ব', ডান্স, ছং এইবিলাক হ'ল। পিছে অহা নাছিলোঁ, সেইবাবে গম নাপাওঁ। এনেই শুনিছোঁ কোৱা আজি ছিংগাৰ আহিব। জুই কেনেকুৱা আঁকিব লাগিব নি? লৈ ল পপি কি যাওঁ ফুটা জুৰি
আমি দিনে পোহৰে আহিলোঁ এইকাৰণে মেলালৈ যে গধূলি আহিলে বহুত ঠাণ্ডা লাগে তাতে স্কুটি চলাই আৰু বহুত আমাৰ ঘৰৰ পৰা বহুত দূৰ হৈ পৰে সেইবাবে আমি দিনতে আহি কেনে চাই গ'লোঁ আৰু ভাল লাগিলে যি কি নহওক সিহঁতৰ নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ পই পি মাও তাই টুপি এটাকে পিন্ধিছা কেনেকুৱা লাগে চাওঁ পপি ক'ত দেখিলি দিনে পোহৰে আহিছে যে কি খাইছ তই দেখাই দে আকৌ দেখা না দেখা না ৰ'দটো তাতে বহুত চোকা মই ডাঙৰটো নিয়া নাই মিছা নকওঁ ক'ত এইবিলাক নহয় আহি বহি দিলোঁ আৰু জুৰিয়ে চাইমত খুৱাব বোলে চাইমদখিনি দেখিলোঁ দাম দৰ কিন্তু সুধিবলৈ নহ'ল আৰু নুসুধিলোঁ মানে তাৰপিছত মানুহ ইমান ৰ'দ ঘূৰি ঘূৰি ভাগৰ লাগিলে এবাৰ অলপ দেৰি বহি লৈছোঁ এয়া জুৰি জীয়েক আহি গ'ল বেটি আৰু ইয়াতে গাব নীল আকাশে ৰাতি গান তুমি আহিবা না অঁ তাই তামৰ আঙঠি কিনিলে বোলে আলুটো কমকৈ দিছে ভালকৈ চোৱা আকৌ মাছ খাবলৈ একো নকৰিবা আৰু পূজা মেলাখন চাই মেলি এতিয়া যাওঁ ঘৰলৈ এবাৰ স্কুটি লৈ যাওঁ আৰু লগৰজনীয়ে পানী খাই আছে আৰু এইখিনিতে কথা এষাৰ কওঁ নীল আকাশ আহিব বুলি কৈ আছিলোঁ নহয় নীল আকাশ কিন্তু নাহিল বোলে কেঞ্চেল কৰিলে কিবা পম্পী নামৰহে এগৰাকী ছিংগাৰ আহিলে আৰু বহুত ধুনীয়া প্ৰগ্ৰেম কৰিলে বুলি শুনিছোঁ কিন্তু নাজানো নীল আকাশে কিয় কেঞ্চেল কৰিলে আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলটো চাইছে ভিডিঅ'বিলাক চাইছে যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি থৈ যাব আজিলৈ ইমান আছিল ভিডিঅ'টি বাই বাই